হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ লিণ্টন চাগে ইউটিউব চেনেললৈ আৰু সকলোলৈ ভোগালী বিহু শুভেচ্ছা জ্ঞাপন জনালোঁ। আমি এতিয়া যাব ওলাইছোঁ চাউল তুলিব, কাৰণ ৰাতিলৈ আছে ভেলাঘৰত খানা আৰু সেইকাৰণে আমি এতিয়া চাউল তুলিব যাওঁ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এতিয়া চাউল খৰি তুলি আছোঁ আৰু বহুত তুলিবলৈ আছেগৈ। এতিয়া বহুত খৰি হৈ গ'ল, ঠেলাখনত নধৰা হৈ গ'ল। খৰিখিনি থৈ ল'ব লাগিব, এতিয়া থৈ আহি আকৌ যাম তুলিবলৈ। পইচা কেইটকা হ'ল? চাওঁ পইচা চাওঁ। লওক পইচা লওক। তাৰমানে আজি খানাত দবা দিব লাগিব ন। এমাহ তুলি আছে খানাত খৰি। চাওক এয়া খৰি তুলি আছে আৰু আমি খৰি তুলি গৈ আছোঁ। ওচৰতে বাইকখন ভৌ ভুকিয়াই গৈছেগৈ। আমাৰ আৰু সোমাইছোঁ মানুহৰ ঘৰত খৰি ল'বলৈ, চাউল ল'বলৈ। আৰু ছাগলী চাওক, ছাগলীক ঠাণ্ডাত কাপোৰ পিন্ধাই থৈছে। আমি পালোহি ভেলাঘৰ আৰু খৰিখিনি থৈ আকৌ তুলিব যাওঁ। আধা তুলি হৈছে আৰু আধা আছে তুলিবলৈ। আমি ভেলাঘৰ পালোহি। নৰা চৰা নাই, সেইকাৰণে ভেলাঘৰটো ইমান ভালকৈ বনাব পৰা নগ'ল। খৰিখিনি ভিতৰত থ'ব লাগিব। মেমৰি আছে নেকি? মেমৰি নাই, বুলুটো মজা আছে, বুলুটো। খৰিখিনি চব ওপৰ নমাব লাগিব, ওপৰ নমাব লাগিব। ধুনীয়াখিনি দে। আমি চাউল থলোঁ আৰু চাউল আনোগৈ তুলি। আমি এতিয়া আকৌ গৈ আছিলোঁ চাউল তুলিবলৈ। ঠেলাত বহি ল'লোঁ, এন্ধাৰ হৈ গ'লগৈ। এতিয়া গৈ আছোঁ আকৌ চাউল তুলিবলৈ। চাউল তুলি আহি মাছ চাছ ফ্ৰাই কৰিব আছে, চাই থাকক। আমাৰ দোকান গৈছে কিবা আনিবলৈ, খাবলৈ, আৰু আমি এতিয়া বহি আছোঁ ঠেলাত। চাউল খৰি তুলি হৈ গ'ল, এতিয়া পালোহি ঘৰ। এতিয়া আমি বনাম চুঙা পিঠা। চুঙা পিঠা বনাই হোৱাৰ পিছত যাম ভেলাঘৰত খানা খাবলৈ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এতিয়া পুৰিব ওলাইছোঁ আৰু চুঙা দুটাই হ'ল। চাউল বেছি নিতিয়ালোঁ। এতিয়া আমি চুঙা পুৰিব ৰেডি হ'লোঁ। আমি এতিয়া খেৰ ভৰাই দিম, চুঙা পুৰিম এতিয়া। মোৰ লগত আছে ওম প্ৰকাশ, তুমি আহা খেৰ ভৰাই দিয়া অলপমান। চুঙা পুৰিলে আমি যাওঁ ভেলাঘৰত আৰু ভেলাঘৰত খানা খাবলৈ। তাত চব ৰেডি কৰা হৈ গ'ল। এতিয়া আমি চুঙা পুৰিম এতিয়া। চুঙা পুৰি আছোঁ, হ'বই আৰু বেছি সময় নাই। আৰু পুৰি হোৱাৰ পিছত যাম আমি ভেলাঘৰত খানা খাবলৈ।
চুঙা পিঠা বনোৱা হৈ গ'ল আৰু চুঙা পিঠা ভিতৰলৈ লৈ আহিলোঁ। এটা চুঙাত 1 কেজি এপোৱাকৈ চাউল ধৰিছে। বহুত ডাঙৰ দীঘল চুঙা হয়। আৰু এতিয়া আমি যাওঁ ভেলাঘৰত খানা খাবলৈ। খানা হ'ল যেন পাইছোঁ, এতিয়া এনাউন্স কৰি আছে মাইকত। আমি এতিয়া খানা খাব যাওঁ। তেনেহ'লে ব'লক ভেলাঘৰত লগ পাম। আমি ভেলাঘৰ পালোহি আৰু ভাত খাবলৈ বহিছে সকলো। আমিও বহিম এতিয়া ভাত খাবলৈ। আৰু এয়া ভাত দিব আৰম্ভ কৰিব এতিয়া। সকলো লাইন পাতি বহিছে আৰু এইফালে জুই ফুৱাইছে বাকী কেইজনমানে। ঠাণ্ডাত জুইৰ ওচৰত বহি বহুত ভাল লাগে। আৰু ভিতৰত ভাত দি আছে আৰু আমি বাহিৰত বহিছোঁ, সেইকাৰণে অলপমান দেৰি লাগিব। আৰু মাছৰ বাতি সজাই আছে মেধি দেউৰীয়ে। আৰু কেইজনমানক ভাত ভগাব পঠিয়াই দিছে। আমি বাৰু নভগাওঁ ভাত, আমি এতিয়া খাম। ধুতি চুটি পিন্ধি আহিলোঁ ভাত ভগাবলৈ। আমাৰ ইয়াত ভকতে ভাত দি আছে আৰু আমাৰ ভেলাঘৰৰ খানাত মাছেদি আজি খোৱা গৈছে। আৰু আমাৰ ইয়াত মাছহে চলে, মাংস উকান এখন নচলে। আৰু প্ৰায়ভাগ মানুহ ঘৰতে মাছেই আনে, মাছেদি খোৱা যায় ৰাতিৰ সাঁজটো। আমাৰ বৰ্তমান চব্জি দিছে এতিয়া আৰু মাছ দিব বাকী আছে। মাছ সজাই আছে বাতিত। আৰু চব্জিখিনি কালাৰটো ভালে লাগিছে, খাই বহুত ভালে লাগিব চাগে। গুড মৰ্ণিং ফ্ৰেণ্ডছ। ৰাতি ভেলাঘৰত খানা খাই উঠি ভিডিঅ' কৰা নহ'ল আৰু বহুত দেৰি হৈ গ'ল। লাইন নাছিলে, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আৰু আজি বিহু, আমি এতিয়া যাম ভেলাঘৰত। গা পা ধুলোঁ, ভেলাঘৰত গৈ ভেলাঘৰত জ্বলাই আহিমগৈ। এতিয়া চাই থাকক ভিডিঅ'টো। আমি ভেলাঘৰলৈ আহিলোঁ আৰু ভেলাঘৰত পুথি পঢ়ি হ'ল। এতিয়া সেৱা ল'ব লাগে, আমি সেৱা লওঁগৈ। আৰু সকলো আহিলে সেৱা হৈ যোৱাৰ পিছত প্ৰসাদ দিব। প্ৰসাদ খাই লৈ ভেলাঘৰ জুই লগাই দিব। চ' তেনেহ'লে চাই থাকক। এতিয়া আমাৰ ভেলাঘৰত সেৱা ল'ব লৈছে সকলোৱে। আৰু সেৱা হৈ যোৱাৰ পিছত এতিয়া প্ৰসাদ খাই লৈ ভেলাঘৰ জুই লগাম আৰু এতিয়া বেছি সময় নাই। আমাৰ দিয়ে যে প্ৰসাদ, এতিয়া আমাৰ প্ৰসাদ দিয়া আৰম্ভ হৈছে। প্ৰসাদ খাওঁ এতিয়া। আৰু মানুহ আহিছে, যথেষ্ট মানুহ আহিছে। মায়ে প্ৰসাদ দিলে, সকলোৱে খাই আছে প্ৰসাদ। ভেলাঘৰ জ্বলাব এতিয়া। আমাৰ ভেলাঘৰ জুই লগাব সময় হৈছে, ভেলাঘৰ জুই লগাব এতিয়া। আৰু ভেলাঘৰ জুই লগাব আহিলোঁ আৰু ভেলাঘৰ জুই লগাব আগপিনে যাওঁ। লাগি ল'ব দে, জ্বলিব দে। ফাইনেলি আমাৰ ভেলাঘৰ জ্বলি গ'ল এতিয়া। আৰু সকলোৱে জ্বলাই দিলে ভেলাঘৰ। এতিয়া চাওক, টামান ওপৰলৈ জুই গৈছে। বহুত তাপ লাগিছে, বহুত দূৰলৈ গৈছে মানুহবিলাক। মানুহবিলাক যাওক, বহুত দূৰত গৈছে মানুহবিলাক। আৰু বহুত ওপৰলৈ জুই গৈছে, বহুত তাপ জুই। এবাৰ থাকিব নোৱাৰি জুই তাপত। তামাম খৰি ফুটি গৈছে, ভেলাঘৰৰ খুঁটাবিলাক ফুটি গৈছে। পাৰিলে আমাৰ ভেলাঘৰ জ্বলি শেষ হৈ গ'ল। বাঁহবিলাক খাপ থুপ ফুটি আছে। চব মানুহ ওচৰ চাপি আহিছে।
এতিয়া আমি ঘৰলৈ লৈ যাম ঘৰৰ কামি তামোল গছত মাৰিবলৈ। এতিয়া আমি ভেলাঘৰ জ্বলাই আহিলো। এতিয়া আমি ঘৰলৈ যাওঁ। ঘৰৰ তামোল গছত কোবাই দিমগৈ এডাল হেৰি কামিডাল ভেলাঘৰ জ্বলাওক আমি। হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো যিমান ভাল কৰিম বুলি ভাবিছিলোঁ ভাল কৰিব নোৱাৰিলোঁ, আৰু কিছু সৰু সৰু প্ৰব্লেমৰ কাৰণে কিছু ব্লগ ৰখি গ'ল বনাবলৈ। চ' বেয়া নাপাব আপোনালোকে, ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহে লগ পাম নতুন ভিডিঅ'ৰ লগত। আজিলৈ আহিছোঁ, চিলড্ৰেন, বাই বাই, টাটা।